সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো এটা বহুত দিনৰ ডিমাণ্ডিং ভিডিঅ' হয়। চবেই কৈ থাকে বেংক এক্সামৰ কাৰণে আমি কি কিতাপ ফ'ল' কৰিব লাগে। তো একজেক্টলি মই সেইকেইখন কিতাপেই ক'ম বেংক এক্সামৰ কাৰণে, যিকেইখন আপুনি নিজে ফ'ল' কৰি যিকোনো বেংকিং এক্সাম ক্ৰেক কৰিব পাৰে। যিকোনো বেংক এক্সাম বা যিকোনো এনেকুৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ধৰক কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং, ইংলিছৰ বুক যদি লাগে আপুনি এইকেইখন কিতাপ ফ'ল' কৰিব পাৰে। নট অনলি ফৰ বেংকিং, এই কিতাপকেইখন আপোনাক SSC CGL লেভেলতো হেল্প কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু পোনপ্ৰথমে মোৰ পৰিচয়টো দি থওঁ, মই সুজিত কুমাৰ নাথ। মই নিজে 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ আৰু এতিয়া এই ভিডিঅ'টো সেইবাবে আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। পোনপ্ৰথমে মোৰ কথা যদি কৈ থওঁ, মোক আপোনালোকে সুধিব পাৰে আপুনি কি কিতাপ ফ'ল' কৰিছিলে। চাওক, মই সদায় এছপিৰেণ্টক সেইটোৱে কথা কওঁ, কিতাপ বেংকিঙৰ কাৰণে ফ'ল' নকৰাতকৈ ইউটিউবৰ লেকচাৰ্ছ চোৱা বা মেটেৰিয়েলছ পঢ়াটো বেছি ভাল। কাৰণ কিয়, প্ৰথম কথা নতুন নতুন বস্তু আপডেট হৈ থাকে, এক্সামৰ কাৰণে নতুন নতুন আহি থাকে। তো তাতকৈ ভাল আমি যদি যিকোনো মেটেৰিয়েলছ ক্ৰয় কৰোঁ, PDF মেটেৰিয়েলছ বাণ্ডল, তো তেতিয়া কৰিবলৈ সহজ হয়। যেনেকৈ গাইডলি, অলিভ বোৰ্ড, সেইবিলাকৰ পৰা মেটেৰিয়েলছ মই লৈছিলোঁ। আৰু ছেকেণ্ড কথা, আপুনি যেতিয়া এক্সামটো দিব, সেই এক্সামটো দিওঁতে আপুনি কম্পিউটাৰত চাই লিখি দিব, হয়নে নহয়? আপোনাক এখন হাৰ্ড কপি দি নিদিয়ে, প্ৰিণ্ট আউট উলিয়াইতো কুৱেশ্যন পেপাৰখন দি নিদিয়ে। গতিকে আপুনি কম্পিউটাৰ বা লেপটপত চাই থকাৰ হেবিটটো হ'ব লাগে। সেইবাবে মই PDF প্ৰিফাৰ কৰিছিলোঁ। ছেকেণ্ড কথা, মই নিজে কোনো কিতাপ কিনা নাছিলোঁ আৰু মই কোনো কোচিঙো লোৱা নাছিলোঁ। মই খালি ইউটিউবৰ ভিডিঅ' চাইছিলোঁ। আৰু চাওক, মেথছ, ৰিজনিং এনেকুৱা বস্তু, ইংলিছটো বাৰু পিছত ৰাখিলোঁ, মেথছ আৰু ৰিজনিং এনেকুৱা বস্তু, সেইকেইটা আপুনি যদি অকল কিতাপখন পঢ়ি থাকে আপুনি একো মাথাত বুজি নাপাব, হয়নে নহয়? কাৰণ বস্তুখিনি আপুনি জানিবৰ কাৰণে আপোনাৰ বুজিটো পাব লাগিব। কিতাপ এখনত লিখাখিনি যদি পঢ়ি বুজি পালেই হয়, তেনেহ'লে আপোনাৰ টিচাৰৰ কি দৰকাৰ? গতিকে মেথছ আৰু ৰিজনিঙৰ কাৰণে আপুনি বুজিবৰ কাৰণে আপুনি ভিডিঅ' প্ৰিফাৰ কৰিব। মেথছ, ইংলিছ, ৰিজনিং যিয়ে নহওক, বুজিবৰ কাৰণে ইউটিউব ভিডিঅ' প্ৰিফাৰ কৰিব। মই চাইছিলোঁ বেংকাৰ্ছৱে বা আনএকাডেমি চেনেলটো, তাত যোনে যোনে পঢ়ায়, আপুনি নিজৰ মতে চাই ল'ব। তাৰপিছত এই কিতাপখিনি যে মই কৈছোঁ, এইখিনি জাষ্ট আপুনি প্ৰেক্টিছৰ কাৰণে ইউজ কৰিব। প্ৰেক্টিছৰ কাৰণে ইয়াত বহুত কুৱেশ্যন পাব। চাওক, ইয়াত বুজোৱা পাৰ্টো পাব, ঠিক আছে, থিয়ৰী পাৰ্টো পাব। কিন্তু থিয়ৰীখিনি ইয়াৰ পৰা চাইতো আপুনি বুজি নাপাব, মেথছবিলাক টান হ'ব। যেতিয়া টিচাৰ এজনে কৰি দেখাই দিব, আপুনি তেতিয়াহে বুজি পাব। আৰু ইয়াত থকা বস্তুখিনি লৈ আপুনি নিজে প্ৰেক্টিছ কৰিব পাৰিব। গতিকে আই হোপ কথাটো আপোনালোকে বুজি পাইছে। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। পোনপ্ৰথমে কৈ থওঁ ইংলিছ। চাওক, বেংক এক্সামত ইংলিছ, মেথছ আৰু ৰিজনিং আহে। বেছিভাগ এক্সামত প্ৰিলিমছত ধৰক মেথছ, ইংলিছ, ৰিজনিঙে আহে চবতে। মেইনছত কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল এৱাৰনেছ, তাৰ লগত কিছুমান এক্সামত কম্পিউটাৰ এড হৈ যায়। তো প্ৰথম মই যদি ইংলিছৰ কথা কওঁ, ইংলিছ কৰিবৰ কাৰণে আমাক প্ৰথমে গ্ৰামাৰৰ দৰকাৰ হয়। কিন্তু ইমানো বেছি গ্ৰামাৰত সোমাই নাযাব, কাৰণ আগতেও মই কৈছোঁ ইংলিছত গ্ৰামাৰৰ কুৱেশ্যন বহুত কম আহে, ঠিক আছে। আপুনি ইংলিছ কৰিবৰ কাৰণে কি জানিব লাগিব জানেনে? আপোনাৰ ৰিডিং স্কিলটো বেছি হ'ব লাগিব, ৰিডিং পাৰ্টটো। গ্ৰামাৰ ইমান নাহে ইংলিছত। গ্ৰামাৰ অলপমান জানিব লাগে, যাতে চেণ্টেন্সবিলাক আপুনি গম পায়। কিন্তু ৰিডিং যদি আপোনাৰ হৈ যায়, আপুনি ইংলিছত 30 আউট অফ 30 পাব। মোক যদি আপুনি গ্ৰামাৰ পঢ়াব দিয়ে, মই নোৱাৰিম। কিন্তু মই ইংলিছৰ বেছিভাগ প্ৰিলিমছতে 30 আউট অফ 30 পাইছিলোঁ, গোটেইকেইটা বেংক এক্সামতে। তো আপুনিও পাব। চাওক, প্ৰথমে এখন সৰু কিতাপ লৈ লওক গ্ৰামাৰৰ, আপোনাৰ ৰুলছখিনি জানিবলৈ এখন লৈ লওক। 120 ৰুলছ অফ গ্ৰামাৰ, এখন হ'ল নিমিষা বানচালৰ। এই কিতাপখন যদি ল'ব মন নাই, মই লোৱা নাছিলোঁ, আপুনি কি কৰিব, ছেইম আপুনি এইটো ইউটিউবত চাৰ্চ কৰি দিব, ছেইম 120 ৰুলছ অফ গ্ৰামাৰ বাই নিমিষা বানচাল বুলি। আপুনি এটা প্লে'লিষ্ট পাই যাব, সেইটো চাই লওক, তাৰ পৰা নিজে নোটছ বনাই লওক, সেইটো এনাফ। নিজে নোটছ বনোৱাটো বেছি ভাল, আপোনাৰ মনতো ৰখি যাব, ঠিক আছে। তাৰপিছত আমি ইংলিছ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে, ঠিক আছে। ইংলিছৰ আমি কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। যিখিনি গ্ৰামাৰৰ বাহিৰে বেলেগ কিবা কিবি কুৱেশ্যন আহে, মানে ধৰক প্ৰথমটো ৰিডিং পাৰ্টৰ বেছি কুৱেশ্যন আহে, ঠিক আছে। তো অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP বাক্সি, এইখন কি SP বাক্সি বুলি লিখা আছে, চাওক, আৰিহান পাব্লিকেশ্যনৰ। এইখন ল'ব পাৰে। এইখন কিতাপ আপোনাৰ বেংকিঙৰে নহয়, গোটেই এক্সামবিলাকতে কামত আহিব। এইখন আপুনি বেছিক গ্ৰামাৰবিলাক আছে ইয়াতে। তো গ্ৰামাৰৰ যিবিলাক কুৱেশ্যন আহে বেংকিঙত, আপুনি এইখিনি কৰিব। চাওক, ইংলিছৰ ধৰক মই 30 কুৱেশ্যন ধৰিলোঁ প্ৰিলিমছত, তাৰে 20টামান ৰিডিং পাৰ্টৰ পৰা আহে। ৰিডিং মানে ৰিডিং কম্প্ৰিহেনশ্যন দিলে বা আপোনাৰ পেৰাজাম্বল দিলে, সেনেকুৱা। সেইখিনি ইমান বেছি ইয়াত নাপাব। বাকী 10টা কুৱেশ্যন গ্ৰামাৰৰ আহে ধৰক। তো সেই 10টা কুৱেশ্যনৰ কাৰণে এই কিতাপখন বেষ্ট। তাৰপিছত প্ৰথম 20টা যে কুৱেশ্যন ক'লোঁ, RC, পেৰাজাম্বল, এইখিনিৰ কাৰণে আপুনি কেটৰ বুক ফ'ল' কৰিব লাগিব। এতিয়া বহুতে ভয় খাই যাব, কেট এক্সামটো টান হয় নেকি, আৰু সেই তাৰে বুক ফ'ল' কৰিলে ইমান টান বেংকিঙত আহিব নেকি? মই এটা কথাই কৈছোঁ, এই কেট এক্সামৰ
নিচিনা ইয়াত মানে ইমান টান নাই ইয়াত বেছিকৰ পৰা এডভান্সলৈকে আছে তো আপুনি ধুনীয়াকৈ কৰিব পাৰিব একো চিন্তা কৰিব নালাগে এই কিতাপখনত চব আছে ঠিক আছে আকৌ কৈছোঁ মই কিতাপ প্ৰমোট কৰি থকা নাই মই সদায় PDF-হে চাব দিওঁ কোনোবাই যদি কিতাপ ল'ব বিচাৰে তেতিয়া এইটো চাব তো এই কিতাপখন ল'ব পাৰে এইখন এই ভাৰ্বেল এবিলিটি এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন ফৰ কেট এক্সামটো চবেই জানে কমন এডমিশ্যন টেষ্ট NBA কাৰণে হয় IIM কাৰণে হয় তো এইখন হ'ল অৰুণ শৰ্মাৰ বুক হয় কেটৰ এইখন বুক ল'লে আপুনি বেংকিঙৰ কাৰণে এনাফ প্ৰেক্টিছ হৈ যাব মানে এইখনত চব আছে তো প্ৰেক্টিছৰ কাৰণে এইখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিব আৰু এখন ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰাখিব ঠিক আছে হৈ গ'ল আমি নেক্সট শ্লাইডত মুভ কৰোঁ মেথছটো বহুতে ভয় খায় তো মেথছটো ষ্ট্ৰং বনাব হ'লে মই আকৌ কৈছোঁ কিতাপে আপোনাক ষ্ট্ৰং নবনায় কিতাপখিনি আপোনাৰ জাষ্ট প্ৰেক্টিছৰ কাৰণে বুজি পাবৰ কাৰণে আপুনি ভিডিঅ' ফ'ল' কৰিবই লাগিব তাৰপিছতো আপোনাক যদি কিতাপ লাগে প্ৰেক্টিছৰ কাৰণেতো লাগিবই পোনপ্ৰথমে এখন কিতাপ প্ৰত্যেকজন এছপিৰেণ্টেই পঢ়ে মোৰ ওচৰত কিন্তু মই কেতিয়াও এখনো কিতাপ কিনা নাই ইয়াত যিমান কিতাপ দেখাইছোঁ মই নিজে এখনো আজিলৈকে কিনি পোৱা নাই চাওক কোৱান্টিটিভ এপ্টিটিউড বাই R.S. আগৰৱাল এছ চান পাব্লিকেশ্যনৰ এই কিতাপখন আপুনি SSC-টো ইউজ কৰিব পাৰে বা বেংকিং ষ্টেট গভৰ্ণমেণ্টৰ মেথছ এক্সাম চবতে কাৰণে এই কিতাপখন বেষ্ট মানে যোনে কিতাপ পঢ়িব বিচাৰে তো এইখন কিতাপত আপুনি চাওক মই যদি লেভেলকেইটা ডিটাৰমাইন কৰি দিওঁ বেছিক মিডিয়াম আৰু এডভান্স এই কিতাপখনত আপুনি বেছিকৰ পৰা মিডিয়ামলৈকে পাব ঠিক আছে তাৰমানে বেংক ক্লাৰ্ক লেভেলৰ প্ৰিলিমছৰ কাৰণে এই কিতাপখন হৈ যাব কিন্তু তাতকৈ আৰু অলপ বেছি পঢ়িব লাগিব এডভান্সখিনিওতো আপুনি জানিব লাগিব মেথছ কৰিবলৈ তো তাৰ কাৰণে আপুনি এই কেটৰ কিতাপখন আকৌ এবাৰ ল'ব লাগিব এইখন অৰুণ শৰ্মাৰ কেটৰ মেথছৰ কাৰণে কোৱান্টিটিভ এপ্টিটিউড ফৰ কেট বাই অৰুণ শৰ্মা এইখনতো বেছিক কুৱেশ্যন আছে বেছিক টু এডভান্স ঠিক আছে এতিয়া আপোনাৰ ওপৰত কথা এই দুইখনৰ ভিতৰত যিকোনো এখনেই ল'ব দুইখন লৈ থকাৰ দৰকাৰ নাই যিকোনো এখন লওক তাৰ পৰা প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক ঠিক আছে মই বস্তুটো বুজাই দিলোঁ তাৰপিছত SSC এৰিথমেটিক বুলি এখন কিতাপ আছে ৰাকেশ যাদৱ মেথছৰ ফেমাছ হয় SSC-ৰ কাৰণে ইয়াত এৰিথমেটিকৰ আমাৰ বেংকিঙত বহুত কুৱেশ্যন আহে বেংকিঙত 3টা পাৰ্টত ভাগ আছে স্পীড মেথছ এৰিথমেটিক আৰু DI তো এৰিথমেটিক পাৰ্টটো যদি আপুনি আৰু ষ্ট্ৰং কৰিব বিচাৰে তেনেহ'লে SSC এৰিথমেটিক এই কিতাপখন ল'ব পাৰে চাওক এই কিতাপখনত এৰিথমেটিক লিখা আছে তাৰ মানে এইটো নহয় যে ইয়াত SSC লিখা আছে তাৰ মানে এইটো নহয় যে অকল SSC-ৰ কাৰণে নহয় এই কিতাপখন পঢ়িলে আপুনি বেংকিং SSC বা যিকোনো গভৰ্ণমেণ্ট এক্সাম চাওক ইয়াত লিখাই আছে SSC SBI RRB চব লিখা আছে বা ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে আপুনি পঢ়িব পাৰে তো এই 3খন কিতাপ আছে আপুনি লৈ ল'ব পাৰে ঠিক আছে পোনপ্ৰথমে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মোৰ মতে এইখন দিব কেটৰ যোনখন কিতাপ আৰু আপুনি যদি একেবাৰে বিগিনাৰ হয় মেথছ একো নাজানে তেনেহ'লে এইখন নল'ব এইখনৰ পৰা প্ৰেক্টিছ কৰক ফাৰ্ষ্ট কাৰণ মেথছটো আপুনি ভালকৈ বুজি পাব লাগিব ফাৰ্ষ্ট ইফ ইউ আৰ এ বিগিনাৰ দেন এইখন কিতাপ চুজ কৰক যদি অকণমান আপুনি মেথছ জানে তেতিয়া কেটৰ কিতাপখন লৈ লওক ডাইৰেক্ট এইখনত চুইচ কৰিব পাৰে আৰু এইখন বিগিনাৰ বা মিডিয়াম যোনেই হওক এখন কিতাপ ল'ব এৰিথমেটিকৰ কাৰণে তাৰপিছত ৰিজনিঙত আহিলোঁ চাওক ৰিজনিঙৰো তেনেকৈ এখন এছ চান পাব্লিকেশ্যনৰ R.S. আগৰৱাল এতিয়া আমাৰ বেংকিঙত ৰিজনিং কিছুমান মিছেলেনিয়াছ আহে আৰু পাজল বেছি আহে বহুতে পাজল ভয় খায় কিন্তু পাজল বেছি কৰিব লাগিব তো এতিয়া কি হ'ব মিছেলেনিয়াছ ধৰক 10টামান কুৱেশ্যন আহিলে পাজল 25টামান আহে তো মিছেলেনিয়াছ 10টাৰ কাৰণে আপুনি এইখন কিতাপ ল'ব পাৰে এইখন যোন একদম বিগিনাৰ হয় সি যে একো নাজানে ৰিজনিং কি একো নাজানে ৰিজনিঙৰ আৰ্টও নাজানে তেওঁ এই এছ চান্দৰ R.S. আগৰৱাল এই মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং এইখন ল'ব পাৰে এইখনৰ পৰা আপুনি আপোনাৰ জাৰ্ণিটো আৰম্ভ কৰিব পাৰে তাৰপিছত লাহে লাহে জাৰ্ণি আৰম্ভ কৰাৰ পিছত 1 মাহ 2 মাহ গ'ল এখনৰ পৰা কৰি থাকিব সদায় সহজবিলাক কৰি থাকিলে নহ'ব তাৰপিছত আপুনি চুইচ কৰিব লাগিব এইখন কিতাপলৈ এইখন ছেইম লজিকেল ৰিজনিং কিতাপ ফৰ কেট এক্সাম অৰুণ শৰ্মাৰে এইখন ৰিজনিঙৰ কাৰণে চাওক এইখনত আপোনাৰ আছে বেছিক টু মিডিয়াম আৰু এইখনত বেছিক টু এডভান্স আছে গতিকে এইখন ল'লে আপোনাৰ বেছিকৰ পৰা মিডিয়ামৰ পৰা এডভান্স গোটেইখিনি হৈ যাব কিন্তু যদি বিগিনাৰ হয় এইখন ল'ব আৰু এই পাজল মেনিয়া বুলি এখন কিতাপ আছে অলিভ বৰ্ডৰ এইখন আপুনি বিগিনাৰ হওক মিডিয়াম হওক যোনেই নহওক এইখন কিতাপ লৈ লওক এইখনৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক কাৰণ পাজল 20-25 নম্বৰ আহিবই তো পাজলখিনি আমি এক্সট্ৰাকৈ আৰু কৰিব লাগিব তো তাৰ কাৰণে পাজল মেনিয়া কিতাপখন ল'ব পাৰে ঠিক আছে তো আজিৰ ভিডিঅ'টোত মই প্ৰিলিমছৰ কাৰণে স্পেচিয়েলি ডিছকাছ কৰি দিলোঁ
মেইনছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ জিকে এইবিলাক আহে সেইবিলাকৰ কাৰণে ভিডিঅ' চ'ৰ্চ আৰু PDF চ'ৰ্চ চালেই হ'ল আৰু তাৰপিছত আপোনাৰ কিছুমান এক্সামত কম্পিউটাৰ ছায়েন্স আহে সেইবিলাকৰ কাৰণেও PDF চ'ৰ্চ ভিডিঅ' চালেই হ'ল মেইনছৰ যদি এক্সট্ৰা ষ্ট্ৰেটেজি ভিডিঅ' লাগে মোক ক'ব মই আৰু ভাল ভিডিঅ' দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ৱাইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ সবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটা 249কে আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750কে অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফল্ডাৰ থাকিব সেই ফল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে